हेलो एवरीवन गुड मर्निंग मोर अनामिका चेनेलলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি হৈছে সানডে গতিকে সানডেটো অকমান স্পেশাল হলে ভাল লাগে আৰু সেই কাৰণে আজি আমি আহিলো জোহাললৈ আৰু ভাবিলো দিনত এখাজ ভাল লৰে জোহালতে খাই যাম বুলি আৰু আমি এতিয়া দাদাসকলক সুধিছিলো যে কেবিন আছে নে নাই তেওঁলোকে ক'লে যে কেবিন আছে গতিকে আমি এটা কেবিন লৈ ললো আৰু লৈ আমি অৰ্ডাৰ দিছিলো ফাৰ্ষ্টতে মিছা মাছ আৰু চিকেন ড্ৰাই ফ্ৰাই লগত এয়া হৈছে হামু মাহৰ দালিৰ হৈতে আৰু এয়া আমাৰ ভেজ থালি কিখন আহি গল দেখিছেনে ইমান কেখন আইটেম দিছে মানে ভেজতে মানে এখিনি খালে আপোনালোকৰ পেট ভৰি যাব গতিকে বেলেগ বস্তু নহলেও হৈ যায় কিন্তু বাহিৰত খোৱা হিচাপতো লবই লাগিব নহয়নে সেইকাৰণে আমি লৈ লৈছিলো যে কচু পৰ্ক আৰু চিকেন গতিকে ভেজ থালিতে বহুত কেইবিধ আইটেম দিছে 10খন মানটো দিছে মিনিমাম আৰু লগতে হৈছে পৰ্ক আৰু চিকেন আৰু আমি এতিয়া খাই বই ললো খাই বই লৈ আমি এতিয়া ঘৰলৈ বুলি যাব ওলালো কাৰণ চিপচিপকে বৰষুণো দি আছে আৰু এইখিনিতো যাব লাগিব দেৰিও হৈ গল আহুতেও আমাৰ বহুত বেছি লেট হৈ গৈছিলে সেইকাৰণে এতিয়া আমি যাব ললো আৰু আপোনালোকে এখন ধাবাত আহিব পাৰে লোকেল ধাবা জোহাল ৰাণীত আছে এখন আৰু আহি পেলাই আমাৰ খাই পেলাই বহুত বেছি ভাল লাগিলে আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব চেনেলটো পাহৰি নাযাব বাই বাই